নমস্কাৰ, মই অমৰজিৎ গগৈ। আপোনালোকে চাই আছে অন্বেষণ। অন্বেষণৰ আজি অনুষ্ঠানটিত এজন বিশেষ অতিথি আছে আমাৰ লগত আৰু সকলোৰে চিনাকি তেখেত গোলাঘাটৰ সৌৰভ হাজৰিকা দা। সৌৰভ দা, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ অমৰজিৎ। ভালে আছে? ভাল, তোমাৰ ভাল? ভালে। প্ৰথমে অন্বেষণক কিবা ক'ব বিচাৰিব নেকি? প্ৰথমতে মই অন্বেষণক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যে ইমান দূৰ শিৱসাগৰৰ পৰা আহি গোলাঘাটলৈ আহি আমাৰ ইণ্টাৰভিউ নৱপ্ৰজন্মৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকৰ ইণ্টাৰভিউ ল'বলৈ আহিলে, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, আপোনালৈও ধন্যবাদ থাকিল। যথেষ্ট ব্যস্ত দাদা আৰু তেখেতৰ এখন ৰেষ্টুৰেণ্ট আছে জাংফাই। হয়। গোলাঘাটতে তেখেতৰ এখন ৰেষ্টুৰেণ্ট আছে আৰু ৰেষ্টুৰেণ্টে আমি ভিডিঅ' শ্বুটো কৰি আছোঁ। সেইকাৰণে আজি হুলস্থুলটো শুনি আছোঁ আমি। হয়, পুৰা গাড়ী মাত বাহিৰৰ পৰা আহি আছে। হয়। প্ৰথমে আমি অনুষ্ঠানটি এটি গানেৰে আৰম্ভ কৰোঁ। যি গায়ক গায়িকাসকলৰ ওচৰলৈ যেতিয়া আমি যাওঁ এটি গানেৰে আৰম্ভ কৰোঁ। আপুনি প্ৰথমে যদি এটি গান শুনোৱাই আমাৰ অন্বেষণৰ অনুষ্ঠানভাগ যদি আৰম্ভ কৰে ভাল লাগিব। হয়, নিশ্চয়। অমৰজিৎ, মোৰ 2015 বৰ্ষত প্ৰথমটি এলবাম ৰিলিজ হৈছিলে জাংফাই, আৰু সেই জাংফাই এলবামৰ এটি গীত মই প্ৰথমতে গাই দিব বিচাৰিম। ঠিক আছে। গীতটোত অভিনয় কৰিছিলে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু কল্পনা কলিতা, তেখেতে অভিনয় কৰিছিলে। গীতটো লিখিছিলে তোমালোকৰ শিৱসাগৰৰ এজন মোৰ ভাইটি ৰূপম শইকীয়া, তেখেতৰ আৰু ৰূপমে লিখিছিলে, আৰু গীতটোত মই কণ্ঠদান কৰিছোঁ। ঠিক আছে, অলপ গাই দিছোঁ দেই। ঠিক আছে। আৰু গীতটোত ফিমেল ভোকেলিষ্ট যিগৰাকীয়ে কণ্ঠদান কৰিছিলে তেখেতৰ নামটো পম্পী পুৰবী। পম্পী, হয়। গীতটো অকণ গাইছোঁ। পোহৰে কি জানে ৰাতিৰ কি বেদনা, মৰমে নাজানে কিনো কাৰ চলনা, মই যে নাজানো তুমি কি ভাবিছা, তুমি এৰি গ'লে সঁচাই হ'ব যন্ত্ৰণা, হৃদয়নো হয় বেদনা, মৰম মানে যাতনা, হৃদয়নো হয় বেদনা, মৰম মানে যাতনা, দুখৰে সাগৰত কিয় যে বিচাৰো তোমাৰে হৈ বতৰা, ঐ দুখৰে সাগৰত কিয় যে বিচাৰো তোমাৰে হৈ বতৰা। সুন্দৰ। কোন চনৰ ৰিলিজ দিছিলে? গীতটো 2015 বৰ্ষত ৰিলিজ দিছিলোঁ। হয়। আৰু মোৰ মানে আগৰ পৰা মোৰ মনত এটা হেঁপাহ আছিলে, যেতিয়া এলবাম মই প্ৰথম ভিডিঅ' এলবাম উলিয়াম তেতিয়া মই উৎপল দাসক মই অভিনয় কৰাম মোৰ সেই গানটোত, আৰু সেই আশাটো তেতিয়া পূৰণ হৈছিলে 2015 বৰ্ষত। আমি শুনিছিলোঁ গানটো। শুনিছিলা ন? এইটো সময়ত যথেষ্ট চৰ্চিত হৈছিলে। নাজানো আৰু খালি মোক গীতটো তেতিয়া ভাল লাগিছিলে গাই, ৰূপমে খুব সুন্দৰকৈ লিখিছিলে, আৰু তেনেদৰে প্ৰথম মোৰ জীৱনৰ প্ৰথমটো গীত বিহুৰীয়া গীত মই 2015 বৰ্ষত ৰিলিজ দিছিলোঁ। আপুনি সংগীত জগতত কেতিয়া ভৰি দিছিলে? কেতিয়াৰ পৰা আপুনি গান গাম বুলি ভাবিছিলে? আচলতে মই মোৰ স্কুলিং হৈছিলে যোৰহাটত। হয়। এতিয়া বৰ্তমান গোলাঘাটত থাকোঁ, কিন্তু যোৰহাটৰ হলিফ্লাৱাৰ নামৰ এখন স্কুলত মোৰ স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। আৰু আগতে আমাৰ স্কুলত মানে কি হয়, টিচাৰ্ছ ডে, পেৰেণ্টছ ডে, এনেকুৱা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। আৰু তেতিয়া মানে মই একেবাৰে সৰু আছিলোঁ, ক্লাছ 2-3 তেনেকুৱা সিমানমান সময়ৰ কথা। তেতিয়া মানে ফূৰ্তিতে যেতিয়া গান গাই থাকোঁ তেতিয়া আমাৰ তেতিয়া এটা কথা আছিলে, কম্পালচৰি আছিলে যে সকলো ষ্টুডেণ্টে কিবা এটা নহয় কিবা এটা পাৰফৰ্ম কৰিব লাগিব। তাৰপিছত মোৰ তেতিয়া ছাৰহঁতে মানে লৈ গৈ পেলাই গান গাই চাইছিলে যে গাব পাৰিব নোৱাৰে। তেতিয়া মোক প্ৰথম এটা গান গাবলৈ দিছিলে, এটা কিশোৰ কুমাৰৰ গান। এনেকুৱা আছিলে গানটো, মেৰা জুতা হে জাপানী পতলুন ইংলিস্তানী সৰ পে লাল টুপি ৰচি ফিৰ ভি দিল হে হিন্দুস্তানী, তেনেকুৱা এটা গান আছিলে। সেই গানটো মানে চবকে গোৱাই চাইছিলে। তাৰপিছত মোৰ কণ্ঠত ছাৰহঁতে শুনি ভাল পালে, মানে যে একদম ফ্লুৱেণ্টলি গাইছে, ইমান সৰুতে প্ৰনাউন্সিয়েশ্যনো ভাল আছিলে বুলি কয় ছাৰহঁতে সেইটো সময়ত। তাৰপিছত তেতিয়া ছাৰহঁতে কৈছিলে যে ই ভৱিষ্যতে মানে গান গাব, আৰু তেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ মোৰ যাত্ৰা। আৰু তেনেদৰে স্কুলীয়া জীৱন পাৰ কৰি মই স্কুলত বিভিন্ন কম্পিটিশ্যনত মই জইন কৰিলোঁ। কলেজীয়া জীৱনটো মই এবছৰ বেষ্ট ছিংগাৰ হৈছিলোঁ এই গোলাঘাটৰ ডিআৰ কলেজত। তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ভইচ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰানাৰ্ছ আপ হৈছিলোঁ। তেনেকৈ মই গৈ আছোঁ, তাৰপিছত এলবাম উলিয়ালোঁ। তাৰপিছত এতিয়া জনপ্ৰিয় ছিংগাৰ নহয় তেনেকৈ, খালি মই গান গাই ভাল পাওঁ। আৰু বিশেষকৈ এতিয়া ব্যৱসায়লৈ অহাৰ লগে লগে মানে একেবাৰে সময় নাপাওঁ, তাৰ মাজতে ফাঁকে এনেকৈ হেৰি কৰিছোঁ। কাৰণ ৰাতিপুৱা 7:30 বজাৰ পৰা ৰাতি ইয়াত আজৰি হওঁ 10টা বজালৈকে ৰেষ্টুৰেণ্টত। তাৰ মাজতে আৰু যিকণ সময় পাওঁ তেনেকৈ গানৰ লগত জড়িত হওঁ, তেনেকৈ আৰু। আপোনাৰ এটা যিটো কি বুলি কৈছে জাতীয় আমাৰ সত্তা, হয়, আপুনি এটা কথা কৈছিলে যে জাতীয় সত্তাক আমি যদি ধৰি ৰাখিব বিচাৰোঁ, আমি নিজৰ জাতিক যদি ধৰি ৰাখিব বিচাৰোঁ, আমি ব্যৱসায় ধৰি ৰাখিব লাগিব। আপুনি সংগীতৰ লগতে ব্যৱসায়ো চলাই নিছে। হয়। এই ব্যৱসায় আৰু সংগীত
ইয়াৰ ওপৰত অলপ ক'ব নেকি অভিজ্ঞতা আপোনাৰ? অভিজ্ঞতাটো খুবেই ভাল। আচলতে মই যেতিয়া গান গাই আছিলোঁ 2012 বৰ্ষত মই মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। তাৰপিছত জীৱনৰ 7টা বছৰ মই বহুত ঠাইত গ'লোঁ, এনেকৈ গান গালোঁ। গান গোৱাৰ পিছত তাৰপিছত তেনেকৈ গান গাই আছোঁ আৰু তেতিয়া আৰু মনত তেনেকৈ গাত কথা নাই, তেনেকৈ গান গাই আছোঁ, প্ৰগ্ৰেম কৰিছোঁ, পইচা কেইটামান পাইছোঁ, তেনেকৈ চলি আছোঁ আৰু। কিন্তু 2017 বৰ্ষত মই বিয়া পাতিলোঁ। বিয়া পতাৰ পিছত দায়িত্ব বাঢ়ি গ'ল। তাৰপিছত পত্নী আৰু মই ভাবিছোঁ এতিয়া কি কৰা যায়, অকল গান গাই থাকিলেতো নহ'ব, তাৰ লগত ছাইডত কিবা এটা আমাক লাগিব, কাৰণ গান এটা ছিজনতহে হয়। তাৰপিছত পত্নীয়ে মোক ক'লে যে আহক আমি এখন সৰুকৈ ফাষ্টফুড এখনকে আৰম্ভ কৰোঁ। তেওঁৰ খুব মানে ৰন্ধা বঢ়াৰ প্ৰতি খুব চখ। তাৰপিছত আৰু আমি দুয়োটাই ভাবিলোঁ যে নাই তেনেকৈ কিবা এটা কৰি পেলাই এতিয়া চলিব লাগিব, নহ'লেতো উপায় নাই। তাৰপিছত দুয়োটাই সৰুকৈ এখন ফাষ্টফুডৰ ব্যৱসায় আৰম্ভ কৰিলোঁ। তাৰপিছত তেওঁ বনাই, তাৰপিছত মই এনেকৈ দিয়া মেলা কৰোঁ, লগতে আৰু বেলেগো আছিলে লগত এজনমান দিয়া মেলা কৰিবলৈ বা বাচন চাচন ধুবলৈ। তেনেকৈ আৰম্ভ কৰি পেলাই 2 বছৰ দিন তেনেকৈ বিজনেছটো হেৰি হৈ গ'ল, চলি গ'ল। তাৰপিছত ভাবিলোঁ যে নাই এতিয়া বিজনেছটো অকণমান ডাঙৰ কৰিব লাগিব। ডাঙৰ কৰিবলৈ আহি পেলাই তাৰপিছত টাউনলৈ লৈ আনিলোঁ। তাৰপিছত এতিয়া মই জাংফাই বৰ্তমান আছামিজ থালি ৰেষ্টুৰেণ্ট এখন ভগৱানৰ কৃপাত কৰিবলৈ সক্ষম হ'লোঁ। আৰু এতিয়া ষ্টাফো বাঢ়িলে ইয়াত, আৰু মোৰ আণ্ডাৰত এতিয়া তোমাৰ 6টা পৰিয়ালক মই পোহপাল দি আছোঁ ভগৱানৰ কৃপাত। ডাঙৰ কথা এইটো। জানো বা নাজানো আৰু চেষ্টা কৰিছোঁ আৰু। খালি এই ক্ৰেডিটটো মই বিশেষকৈ মোৰ পত্নীক দিব লাগিব। মোক বহুতখিনি তেখেতে সহায় সহযোগ কৰিছে যুঁজিবলৈ আচলতে। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কথা আছে, তেখেতে কৈছিলে যে যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ দখল কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। গতিকে আমি অসমীয়া হিচাপে আমি এইটো সদায় আমি জোৰ দিব লাগিব যে অসমীয়া যুৱক এজনো ওলাই আহক আৰু ব্যৱসায়ত তেওঁলোকে নিজকে আত্মনিয়োগ কৰক। নহ'লে এতিয়া অনা অসমীয়া মানুহে আমাৰ গোটেই বজাৰ আৰু পথাৰ দখল কৰি ল'ব। কিন্তু সত্য। সেইকাৰণে আমি চেষ্টা কৰিছোঁ, কিমান সফল হৈছে নাজানো খালি। ঠিকে আছে, তাৰ মাজতে গান চলি আছে আৰু এনেকৈ। আপুনি গানৰ পথাৰ আৰু এই ব্যৱসায় চলাই নিয়ক, আমি সদায় প্ৰাৰ্থনা কৰিম। আৰু আপোনাৰ স্বাস্থ্য যাতে সদায় ভাল থাকে। এতিয়া পৰিকল্পনা কিবা ৰাখিছে নেকি সংগীতৰ জগতত? সংগীতৰ জগতত ন এতিয়া লকডাউনৰ আগত যেতিয়া মই বহুতখিনি পৰিকল্পনা হাতত লৈছিলোঁ। মোৰ জাংফাইৰ নেক্সট এলবামটো মানে জাংফাইৰ তৃতীয় ভাৰ্চনটো মই কাম কৰি আছিলোঁ। খালি হঠাতে লকডাউন হৈ গ'ল, কৰোণা মহামাৰী আহিলে, এতিয়া কামবোৰ ৰখি গ'ল। কিন্তু এতিয়া মই লাহে লাহে আকৌ সেইখিনি কাম মই কৰিম। 2টা ভিডিঅ'ৰ কাম কৰিবলৈ আছে আৰু এটা ফুল এলবাম উলিওৱাৰ মানে এলবামৰ কাম কৰি আছোঁ, জাংফাই এলবাম। এতিয়া আপোনাৰ ওচৰলৈ যিটো আহিছিলোঁ আমি গান শুনিবলৈ, আৰু এটি গান ন কিবা এটা। ঠিক আছে, মই এতিয়া এইবাৰ হিন্দী গীতকে শুনাই দিম। হিন্দী গীত আপুনি যিহেতু হিন্দী গীতো গায় যিহেতু, হ'ব যি হয়। ঠিক আছে, মই হিন্দী গীতকে শুনাই দিম। ঠিক আছে। মোৰ এজন প্ৰিয় শিল্পী মহম্মদ ৰফিৰ গান গাম। ঠিক আছে। जो वादा किया वो निभाना पड़ेगा, जो वादा किया वो निभाना पड़ेगा। रोके ज़माना चाहे रोके खुदाई तुमको आना पड़ेगा, जो वादा किया वो निभाना पड़ेगा, निभाना पड़ेगा। तरसती निगाहों ने आवाज़ दी है, मोहब्बत की राहों ने आवाज़ दी है। जाने हया जाने अदा छोड़ो तरसाना तुमको आना पड़ेगा, जो वादा किया वो निभाना पड़ेगा, निभाना पड़ेगा। ধন্যবাদ। এতিয়া এটি প্ৰশ্ন, নৱপ্ৰজন্মৰ এতিয়া যিহেতু ছ'চিয়েল মিডিয়া ছাইটটো ইমান ডেভেলপ হৈ গৈছে আৰু নৱপ্ৰজন্ম যথেষ্ট উঠি আহিছে। লকডাউনত বিশেষকৈ লকডাউনৰ দিনত যথেষ্ট ক্ৰিয়েটিভিটিৰ জন্ম হ'ল বুলি ক'ব লাগিব। নৱপ্ৰজন্মক এই বিষয়ে কিবা ক'ব বিচাৰিব নেকি? হয়, আচলতে ছ'চিয়েল মিডিয়া আজিকালি আচলতে মানে নিজকে প্ৰচাৰ কৰিবলৈ এটা খুব উত্তম মাধ্যম ছ'চিয়েল মিডিয়া। ঘৰতে বহি আজিকালি আমি নিজকে যদি ভাল কামত ইউজ কৰোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি নিজকে পৰা প্ৰচাৰ কৰিব পাৰোঁ। কাৰণ আজিকালি তেনেকৈতো আজিকালি ভাইৰেল হৈছে। আগতে এটা কথা আছিলে, যেতিয়া মানে গান সদায় আমি মানে ভাবিলে সকলো যে গুৱাহাটীলৈ যাব লাগিব, গুৱাহাটীলৈ গৈ এলবাম বনাব লাগিব, এলবাম বনোৱাৰ লগে লগে আমি বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিম, তেতিয়া তাত যোৱাৰ লগে লগে আমি জনপ্ৰিয় হ'ম,
কিন্তু আজিকালি সেইটো নহয় আজিকালি নিজৰ ঘৰত থাকিও লাগিলে তুমি য'তে থাকা হয়। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি যদি কেনেবাকৈ ভাইৰেল হৈ যায় সেই ল'ৰা বা ছোৱালীজনীৰ গীতটি তেতিয়া যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিব পাৰি সকলো টেলেণ্ট সকলো টেলেণ্ট অকল গান বুলি নহয় বিভিন্ন দিশত কিছুমানে যদি বোলে ভাল নৃত্য কৰিব পাৰে কিছুমানে ভাল কবিতা আবৃত্তি কৰিব পাৰে কিছুমানে ভাল গান গাব পাৰে সকলো দিশতে ছ'চিয়েল মিডিয়াই যথেষ্ট ভাল মানে ফলাফল দিয়ে উঠি অহা নৱপ্ৰজন্মৰ ক্ষেত্ৰত গতিকে মই ভাবোঁ যে যদি ভাল কামত ইউজ কৰে ছ'চিয়েল মিডিয়া সদায় ভাল আৰু নৱপ্ৰজন্মক নিজৰ মানে প্ৰচাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ছ'চিয়েল মিডিয়াই হয় হয় খালি ভাল কামত ইউজ কৰিব লাগে দেই হয় সেয়াই এতিয়া ভাবোঁ মই। প্ৰিয় কণ্ঠশিল্পী প্ৰিয় কণ্ঠশিল্পী অসমৰ আমাৰ ডেফিনেটলি নৱপ্ৰজন্মৰ জুবিন গাৰ্গ খুবেই ভাল লাগে সকলোৱে ভাল পায় প্ৰায়খিনিয়ে ভাল পায় সকলোৱে ভাল পায় হয় আৰু তেখেতে আদৰ্শ আৰু তেখেতৰ যিখিনি চিন্তাধাৰা তেখেতৰ মানে এজন ইমান ডাঙৰ ছ'চিয়েল এক্টিভিষ্ট মই সেইকাৰণে তেখেতক বেছি ভাল লাগে এতিয়া আমি অনুষ্ঠানভাগি বেছি দীঘল নকৰোঁ হয়। আৰু আপুনি আমাৰ কাৰণে ইমানকণ সময় দিছে হয়। শেষত আপোনাৰ এটি প্ৰিয় গীতেৰে আমি অনুষ্ঠানভাগি সামৰণি মাৰিম জুবিন দাৰ গানকে গাই দিছে ঠিক আছে জুবিন দাৰ এটি খুব মোৰ ভাল লগা গীত সেই গীতটোৱে অকণমান গাই দিছোঁ ঠিক আছে জোনাক গনা জাৰৰ নিশা মোৰ থৈ সেতা সেতেলি গনি গনি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গনা জাৰৰ নিশা মোৰ থৈ সেতা সেতেলি বঢ়িয়া ধন্যবাদ শুনিলে শুনি থাকিবলৈ মন যায় হয় হয় আৰু খুব এটি ভাল লগা গীত হয় আৰু গানটোত এটা বহুত ধুনীয়া মেছেজ আছে কাৰণ মানুহে কেতিয়া যিমান জীৱন যুদ্ধত যিমানে যুঁজি থকা হয় কেতিয়া ভাগৰি যাব নালাগে এদিন নহয় এদিন তাৰ ফল নিশ্চয় তেখেতক ভগৱানে দিব আৰু সেই গীতটোৰ জৰিয়তে মই যেতিয়া ষ্ট্ৰেছ হয় মোৰ তেতিয়া মই জুবিন দাৰ এই গানটো শুনো এই গানটোৱে যথেষ্টখিনি মোৰ ষ্ট্ৰেছ কমাই দিয়ে আচলতে গান শুনিলে শুনিয়ে থাকিবলৈ মন যাব হয়। আৰু গান শুনিলে গোটেই দিনটোৱে শুনি থাকিবলৈ মন যাব হয়। কিন্তু আমাৰ যিহেতু অনুষ্ঠানভাগি আমি দীঘলীয়া কৰিব নিবিচাৰোঁ হয়। গতিকে আপোনাৰ ৰেষ্টুৰেণ্টৰ যিখিনি ব্যৱসায় আপুনি কাম চলাই নিছে সেইখিনি ভাল হওক সকলো ভালে চলক দেহা পানী আপোনাৰ ভালে থাকক হয়। গতিকে অনুষ্ঠানভাগি আমি বেছি দীঘল নকৰি ইমানতে সামৰণি মাৰিছোঁ সকলোৱে চাই থাকিব অন্বেষণ ধন্যবাদ